বন্ধুসকল আপোনাৰ মোবাইলৰ ইন্টাৰনেট যেটো ডেইলি ডাটা থাকে হেতু সোনকালে শেষ হৈ যোৱাক লৈ আপুনি চিন্তা কৰে নেকি যদি আপুনি আপোনাৰ মোবাইলত ইন্টাৰনেট ব্যৱহাৰ কৰে তেনেহলে আপোনাৰ ডেইলি যেটো ডাটা থাকে হেতু সোনকালে শেষ হৈ যায় কিন্তু যদি আজি আপুনি এই ভিডিওটো চাই কেৱল আপোনাৰ মোবাইলত 4টা সেটিং কৰি লয় মই আপোনাক গ্যাৰান্টিৰ সৈতে ক'ব পাৰো যে আপোনাৰ ডেইলি ইন্টাৰনেট ডাটা গোটেই দিনটোত খতম কৰিব নোৱাৰিব যদি আপোনাৰ 1 GB ডেইলি যেটো প্ল্যান থাকে ডাটা প্ল্যান হেতু আপোনাৰ গোটেই দিনটোত চলাব পাৰিব ভিডিওটো সম্পূৰ্ণকৈ ধ্যান দি চাই যাব মই এটাকৈ সেটিং কৰি আপোনাক দেখুৱাই যাম আপুনিও শিকি ল'ব পাৰিব আৰু আপোনাৰ মোবাইলত এইকেইটা সেটিং কৰি ল'ব পাৰিব যিকোনো এন্ড্ৰইড মোবাইলত এই সেটিং কৰি ল'ব পাৰে কোনো ইফেক্ট নপৰে গতিকে কোম্পানী সকলো আপোনাৰ মোবাইলত এই সেটিং প্ৰভাইড কৰি আহিছে গতিকে মনোযোগৰে চাই যাব কাৰণ আপুনি তেতিয়া শিকিব পাৰিব গতিকে আহক আমি ভিডিওটো আৰম্ভ কৰো সাবস্ক্ৰাইব কৰি ৰাখিব জেকে টেকনিক্যাল আসাম চেনেলটি কাষতে বেল আইকনটি প্ৰেছ কৰি অল অপচনটো টিপি ৰাখিব কাৰণ এনে ধৰণৰ ভিডিও লেটেষ্ট আপডেট পাই থাকিবলৈ বন্ধুসকল আপোনালোকৰ কেতিয়াবা এনেকুৱা হৈছে নেকি যে আপোনালোকৰ ইন্টাৰনেট ব্যৱহাৰ নকৰাকে আপোনাৰ যেটো ডেইলি ডাটা হেতু অটোমেটিক শেষ হৈ গৈছে এনেকুৱা কেতিয়াবা হয় নেকি যদি হৈ আছে তেনেহলে আপোনাৰ কি কৰিব লাগিব ধৰিলক আপুনি ইউটিউব চলোৱা নাই বা ফেসবুক ব্যৱহাৰ কৰা নাই কিন্তু তাৰ পাছতো বা গেম খেলা নাই বা তাৰ পাছতো আপোনাৰ ডেইলি ডাটাটো সোনকালে শেষ হৈ গৈছে গতিকে আপোনালোকে ইয়াত কেইটামান সেটিং কৰি ল'ব লাগিব সেই সেটিং কিটা কৰিলে মই 4টা সেটিংৰ কথা কম সেই সেটিং কিটা কৰিলে আপোনাৰ যেটো ডেইলি ডাটা হেতু আপোনালোকৰ বাছি যাব আনকি আপোনাৰ যদি ডেইলি 1 GB ডাটাও ডেইলি পায় সেইখিনিও আপুনি গোটেই দিনটো ব্যৱহাৰ কৰিব পাৰিব তাৰ কাৰণে 4টা মোস্ট ইম্পৰ্টেন্ট সেটিং আপুনি কৰিবই লাগিব প্ৰত্যেক ভিডিওতে মই এটা সেটিং কৰি আপোনালোকক দেখুৱাই যাম গতিকে 4 নম্বৰ সেটিংটো সবচে ইম্পৰ্টেন্ট সেটিং হ'ব আৰু ভিআইপি সেটিং হ'ব গতিকে আপোনালোকে যদি 4 নম্বৰ সেটিংটো মিছ কৰে তেনেহলে আপোনালোকৰ কোনো ইয়াত প্ৰসেস কৰিব নোৱাৰিব বা সেটিং কৰিব নোৱাৰিব গতিকে প্ৰথমতে আহিছো 1 নম্বৰ সেটিংলৈ 1 নম্বৰ সেটিং কৰা আগতে আপোনালোকৰ মোবাইল ফোনত প্ৰত্যেক মোবাইলতে এটা প্লে ষ্ট'ৰ এপ্লিকেশন থাকে এই প্লে ষ্ট'ৰ এপ্লিকেশনটো আপোনালোকে ওপেন কৰি ল'ব ওপেন কৰাৰ পাছত আপোনালোকৰ যেটো গুগল একাউন্ট থাকে সেই গুগল একাউন্টৰ প্ৰফাইলত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত এটা সেটিং কৰিব লাগিব সেই সেটিং অপচনত আপোনালোকে গুচি যাব গুচি যোৱাৰ পাছত ইয়াতে আপোনালোকে দেখা পাব যে নেটৱৰ্ক এণ্ড পাৰফৰমেন্স ডাটা ইউজাৰ্স ফৰ ডাউনলোড এণ্ড অটো আপডেট এটোত আপোনালোকে ক্লিক কৰি দিব মই আগৰ ভিডিওটো কৈছিলো কিন্তু তথাপিও আপোনালোকক আকৌ জনাই দিছো যে ইয়াতে অটো আপডেট এপছ এটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰি আপোনালোকে যেটো 3 নম্বৰ যেটো সেটিং আছে ডু নট অটো আপডেট এপছ এটো আপোনালোকে ক্লিক কৰি ৰাখিব আপোনালোকে নজনাকৈ ইয়াত কি হয় অটো আপডেট হৈ থাকে এপছ বিলাক গুগলে বা প্লে ষ্টৰে সেইখিনি অটোমেটিক আপডেট কৰি ৰাখে আপডেট হোৱাৰ ফলত কি হয় আপোনাৰ যেটো ডেইলি ডাটা পেক থাকে ধৰিলক এটা এপ্লিকেশন আপডেট হওঁতে তাত ধৰিলক আপোনাৰ 70 MB বা 90 MB এনেদৰে খৰচ হৈ গুচি যায় বা কোনোবা এপ্লিকেশনত 200 MB এনে ধৰণৰ এপ্লিকেশন বিলাকে আপোনাৰ ডাটা পেকটো শেষ কৰি পেলাই যাৰ ফলত আপোনাৰ ডেইলি ডাটা যেটো থাকে হেতু সোনকালে খতম হৈ যায় গতিকে এটো সেটিং আপোনালোকে 1 নম্বৰত কৰি ল'ব ইয়াৰ পাছতে আহিছো নেক্সট 2 নম্বৰ সেটিংলৈ ইয়াৰ পাছত 2 নম্বৰ ট্ৰিকটো হৈছে যে আপোনালোকে ফেসবুক বা ইউটিউব বা হোৱাটসঅ্যাপ চলায় গতিকে ধৰিলক ফেসবুক আপোনালোকে যেতিয়া চলায় বা ইউটিউব চলায় সেই ইউটিউবত কিছুমান ব্যাকগ্ৰাউণ্ডত আপোনাৰ ডাটা ব্যৱহাৰ হৈ থাকে কিন্তু হেতু আপুনি নজনাকে ব্যৱহাৰ হৈ থাকে তাৰ কাৰণে এটা আপোনালোকে কি কৰিব লাগিব আপোনাৰ যেটো ইউটিউব এপছ আছে সেই ইউটিউব এপছটো আপুনি খুলি ল'ব খোলাৰ পাছত আপোনাৰ যেটো ওপৰত যেটো প্ৰফাইল থাকে সেই প্ৰফাইলটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াতে যেটো সেটিং অপচন আছে সেই সেটিং অপচনলৈ গুচি যাব গুচি যোৱাৰ পাছত কি কৰিব আপোনালোকে ইয়াতে ভিডিও কোৱালিটি পাৰফৰমেন্স এটো এটা অপচন ইয়াতে ভিডিও কোৱালিটি পাৰফৰমেন্সত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি ইয়াতে দেখিছে ভিডিও কোৱালিটি অন মোবাইল নেটৱৰ্ক আপোনাৰ যেতিয়া ডাটা অন কৰে আপোনাৰ
যেতিয়া ইউটিউবত আপুনি ভিডিঅ' প্লে কৰে তাৰ কোৱালিটিটো কিমান কোৱালিটিত চলিছে গতিকে হাই কোৱালিটিত যদি চলি আছে তেনেহ'লে আপোনাৰ ডাটাটো সোনকালে শেষ হৈ যায় তাৰ কাৰণে কি কৰিব আপোনালোকে ইয়াত দেখিবলৈ পাইছে ডাটা সেভাৰ এই ডাটা সেভাৰ অপশ্যনটো আপোনালোকে ক্লিক কৰি ৰাখিব তেতিয়া আপোনাৰ মোবাইল ডাটাটো বহুখিনি বাচি থাকিব তাৰ পাছতে আছে ভিডিঅ' কোৱালিটি অন ৱাইফাই যদি আপোনাৰ মোবাইলটো ৱাইফাইত ব্যৱহাৰ কৰি আপুনি ইউটিউব চলাই আছে তেতিয়াও আপোনাৰ ডাটাটো সোনকালে শেষ হৈ যায় সেই ৱাইফাই তাৰ কাৰণে আপুনি ডাটা সেভাৰ ইয়াতো অন কৰি ৰাখিব তেতিয়া আপোনাৰ মোবাইল ডাটা বহুখিনি বাচি যাব গতিকে এইটো সেটিং আপোনালোকে কৰি ল'ব ইয়াৰ পাছতে আহিছোঁ নেক্সট 3 নম্বৰ সেটিংলৈ 3 নম্বৰ সেটিংটো আপোনালোকে খুব মন দি চাব 3 নম্বৰ সেটিং কৰিবলৈ হ'লে আপোনালোকে আপোনালোকৰ মোবাইলৰ প্ৰথমতে সেটিংৰ অপশ্যনটোত গুচি যাব সেটিংৰ অপশ্যনত যোৱাৰ পাছত প্ৰত্যেক মোবাইলৰে এটা সিম বা মোবাইল নেটৱৰ্ক সেটিং থাকে এই মোবাইলটোত দেখিবলৈ পাইছে সিম কাৰ্ড এণ্ড মোবাইল নেটৱৰ্কছ বুলি থাকে বা কোনো মোবাইলত কানেকশ্যন এণ্ড শ্বেয়াৰিং মোবাইল নেটৱৰ্ক বুলিও থাকিব পাৰে বা কানেকশ্যন এণ্ড মোবাইল নেটৱৰ্ক বুলিও থাকিব পাৰে গতিকে যিয়ে নহওক প্ৰত্যেক মোবাইলতে সেই অপশ্যনটো থাকিবই সিম কাৰ্ড বা মোবাইল নেটৱৰ্কৰ যিটো অপশ্যন সেইটো সেটিঙত আপোনালোকে অ'কে কৰিব অ'কে কৰাৰ পাছত কিছুমান মোবাইলত ইয়াতে এটা ডাটা ইউজাৰ্ছ বুলি এটা অপশ্যন থাকে এই মোবাইলটোত মোৰ বৰ্তমান কানেকশ্যন এণ্ড শ্বেয়াৰিঙত আছে ইয়াতে আপোনালোকে দেখা পাইছে ডাটা ইউজাৰ্ছ এই অপশ্যনটোত আপোনালোকে ফাৰ্ষ্ট টাইম ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ হেণ্ডছেটত যিমানখিনি এপ্লিকেশ্যন ব্যৱহাৰ হৈ আছে বেকগ্ৰাউণ্ডত ব্যৱহাৰ হৈ আছে আপোনালোকে তাত কেলকুলেট কৰি চাব যে কোনটো এপ্লিকেশ্যনত সবচে বেছি ডাটা ব্যৱহাৰ হৈ আছে মোৰ এই মোবাইলটো যেহেতু মোৰ নতুন যাৰ কাৰণে মই ইয়াত বেছি নেট ব্যৱহাৰ কৰা নাই তথাপিতো আপোনালোকক বুজাবৰ কাৰণে মই মোবাইলটোৰে আপোনালোকক দেখুৱাইছোঁ ইয়াতে দেখা পাইছে যে ভিডমেট সিস্টেম এপছ এইকেইটাত বেছি ডাটা ব্যৱহাৰ হৈ আছে তাৰ কাৰণে আপোনালোকে কি কৰিব যিটো এপ্লিকেশ্যনত বেছি ব্যৱহাৰ হৈ থাকে সেই এপ্লিকেশ্যনটো আপোনালোকে ক্লিক কৰিব প্ৰত্যেকটো এপ্লিকেশ্যনে কৰিব মই বৰ্তমান এটা এপ্লিকেশ্যন দেখুৱাইছোঁ ইয়াতে ধৰি লওক মই সিস্টেম এপছত মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছত ইয়াতে যিখিনি অপশ্যন ওলায় সিস্টেমত যিখিনি আছে মিউজিক গুগল ছাৰ্ভিচ ফেচবুক ছাৰ্ভিচ ইউটিউব প্ৰত্যেকটোৰে বেকগ্ৰাউণ্ডত এটা ডাটা আপোনাৰ ইউজ হৈ থাকে তাৰ কাৰণে আপুনি ধৰি লওক ফেচবুকটো আপুনি ক্লিক কৰিলে ক্লিক কৰাৰ পাছত আপোনাৰ বেকগ্ৰাউণ্ডত যিখিনি ডাটা খুব বেছি ব্যৱহাৰ হৈ থাকে যাৰ কাৰণে আপোনাৰ সোনকালে আপোনাৰ ডেইলি ডাটা পেকটো শেষ হৈ যায় তাৰ কাৰণে আপুনি কি কৰিব ইয়াতে একেবাৰে তললৈ আহি আপোনাৰ দেখা পাইছে ব্ৰেকগ্ৰাউণ্ড ডাটা যিটো অপশ্যন আছে সেইটো আপুনি অফ কৰি ৰাখিব অফ কৰি অ'কে কৰি দিব তেতিয়া কি হ'ব আপোনাৰ ফেচবুকটো ডাটাত সেভ কৰি আপোনাৰ ইণ্টাৰনেটৰ যিটো ডেইলি ডাটা পেক থাকে সেইটো আপোনাৰ বহুখিনি বাচি যাব প্ৰত্যেকটোতে আপুনি কৰিব অকল এটাত কৰিলে নহ'ব যিকেইটাত বেছি ব্যৱহাৰ হয় আপুনি যদি হোৱাটছআপ বেছি ব্যৱহাৰ কৰে বা ফেচবুক বেছি ব্যৱহাৰ কৰে বা ইনষ্টাগ্ৰাম বেছি ব্যৱহাৰ কৰে প্ৰত্যেকটো এপ্লিকেশ্যনতে আপুনি এই সেটিং কৰিব ধৰি লওক হোৱাটছআপত ক্লিক কৰিলোঁ ইয়াতে বেকগ্ৰাউণ্ড ডাটা সেইটো অফ কৰি ৰাখিব অফ কৰিলে আপোনাৰ বেকগ্ৰাউণ্ডত যিখিনি ডাটা ব্যৱহাৰ হৈ থাকে সেইখিনি আপোনাৰ বাচি যাব গতিকে এইটো আছিলে 3 নম্বৰ সেটিং এতিয়া আহিছোঁ সকলোতকৈ VIP যিটো সেটিং আপোনালোকে খুব মনোযোগেৰে ধ্যান দি চাব এই VIP সেটিংটো কৰি ল'লেহে আপোনাৰ এই বেকগ্ৰাউণ্ড যিখিনি আপোনাৰ ডাটা ব্যৱহাৰ হৈ থাকে আপোনাৰ অজানিতে খুব সোনকালে আপোনাৰ ডেইলি ডাটা পেকটো শেষ হৈ গুচি যায় লাগিলে 1 GB হওক বা 1.5 GB হওক বা 2 GB হওক দিনটো আপোনাৰ নচলে যে বহুতে মোক সোধে যে মোৰ ডেইলি যিটো ডাটা পেক পাওঁ সেইটো মই নেট ব্যৱহাৰ নকৰাকৈ মোৰ শেষ হৈ যায় ইয়াৰ কাৰণটো কি গতিকে আপোনালোকে 4 নম্বৰ সেটিংটো কৰি ল'ব মই 4 নম্বৰ সেটিংটো বৰ্তমান দেখুৱাইছোঁ 4 নম্বৰ সকলোতকৈ VIP সেটিংটো হৈছে যে আপোনালোকৰ মোবাইলৰ যিটো কেমেৰা থাকে সেই কেমেৰাৰে আপুনি কেতিয়াবা ফটো হওক বা ভিডিঅ' হওক আপুনি কেমেৰাৰে লয় আৰু সেইখিনি আপোনাৰ গেলাৰীত সেভ হৈ থাকে তাৰপাছত আপোনাৰ যিকোনো আপুনি যদি ইণ্টাৰনেটৰ পৰা ডাউনলোড কৰে সেইখিনিও গেলাৰীত সেভ হৈ থাকে তাৰ উপৰি আপোনাৰ হোৱাটছআপ ফেচবুক বিভিন্ন ধৰণৰ পৰা আপুনি গেলাৰীত সেভ কৰি ৰাখে সেই সেভ কৰা ফটো বা ভিডিঅ'খিনি আপোনাৰ কি হয় আপোনাৰ যিটো গুগল ID থাকে সেই গুগল IDত আপোনাৰ বেকআপ হৈ থাকে
কোনোবা ভিডিঅ' আপোনাৰ ধৰি লওক 400 MB হ'ব পাৰে, কোনোবা ভিডিঅ' বা ফটো আপোনাৰ 5 MB হ'ব পাৰে। এইখিনিয়ে কি হয়, ধৰি লওক আপোনাৰ এটা ভিডিঅ' 500 MB বা 400 MB, সেইখিনি আপোনাৰ যেতিয়া আপোনাৰ গুগল একাউণ্টলৈ বেকআপ হৈ থাকে তেতিয়া আপোনাৰ সেই 400 MBটো তাত খৰচ হৈ গুচি যায়, আপুনি গম নাপায়। তাৰ কাৰণে আপোনাৰ কি হয়, আপোনাৰ প্ৰত্যেক মোবাইলতে এটা দেখিবলৈ পায় যে ইয়াতে এটা অপশ্যন আছে ফটোজ, গুগলত যেতিয়া খুলিব ফটোজ বুলি এটা অপশ্যন আছে, এইটো ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াতে আপোনাৰ প্ৰফাইলত যাব, প্ৰফাইলত যোৱাৰ পাছত ইয়াতে ফটোজ ছেটিং অপশ্যন এটা আছে, এইটো ক্লিক কৰিব। ক্লিক কৰাৰ পাছত কি হয়, আপোনালোকৰ যিখিনি ফটো ভিডিঅ' যিকোনো এপ্লিকেশ্যন বা ডকুমেণ্টছ আপোনাৰ গুগল একাউণ্টত বেকআপ লৈ থাকে, সেইটো বন্ধ কৰিবৰ কাৰণে আপোনালোকে এই ছেটিঙত যোৱাৰ পাছত আপোনালোকে বেকআপ এণ্ড চাইঙ্ক ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ ইয়াতে একেবাৰে তললৈ দেখা পাইছে যে মোবাইল ডাটা ইউজাৰ্ছ, ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি যিহেতু এটা সাধাৰণতে আনলিমিটেড হৈ থাকে, ইয়াত আনলিমিটেড আপোনাৰ বেকআপ হৈ থাকে, আপোনাৰ যিমানখিনি ডেইলি টু ডেইলি আপোনাৰ ফটো হওক ভিডিঅ' হওক হোৱাটছআপত যিখিনি আহে, ধৰি লওক হোৱাটছআপত যদি আপোনাৰ আজি 200খন ফটো কোনোবাই পঠিয়ালে সেইখিনিও আপোনাৰ গুগল একাউণ্টত বেকআপ লৈ থাকে, যাৰ ফলত আপোনাৰ ডেইলি ডাটা পেকটো শেষ হৈ যায়। ইয়াতে কি কৰিব আপুনি, ইয়াত আনলিমিটেডৰ জেগাত আপুনি 30 MBত আপুনি ক্লিক কৰি ৰাখিব বা 10 MBত আপুনি ক্লিক কৰি ৰাখিব। মই বৰ্তমান 30 MBত ক্লিক কৰি ৰাখিছোঁ। বা আপুনি যদি বাহিৰত যায় তেতিয়া আপোনাৰ ধৰি লওক আপুনি ৰুমিঙত আছে, সেইটো ৰুমিঙৰ কাৰণে আপুনি ইয়াত ৰুমিংটো অন কৰি ৰাখিব পাৰে। এইটো কৰিলে কি লাভ হয় যে আপোনাৰ যিমানখিনি ডাটা আপোনাৰ হেণ্ডছেটত গেলেৰীত ছেভ হৈ আছে সেইখিনি এই ফটোজ যিটো গুগল ID আছে বেকআপ IDত আপোনাৰ বেকআপ হৈ থাকে, যাৰ ফলত আপোনাৰ সোনকালে ডাটা পেক শেষ হৈ যায় কিন্তু আপুনি গম নাপায়। গতিকে আপোনালোকে এইখিনি ছেটিং কৰি ল'ব, খুব ইম্পৰ্টেণ্ট ছেটিং, তেতিয়া আপোনালোকে চাব যে আপোনালোকৰ 1 GB ডাটাও গোটেই দিনটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। গতিকে ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক এটা কৰিব, আৰু যদি আপোনালোকৰ বন্ধু বান্ধৱীক আছে তেনেহ'লে বন্ধু বান্ধৱীক হোৱাটছআপত বা ফেমিলিক আপোনালোকে হোৱাটছআপত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই ভিডিঅ'টো পূৰা কিছু হ'লেও শিকিব পাৰে। গতিকে ভিডিঅ'টো আজিলৈ ইমানেই, পুনৰ নতুন ভিডিঅ' লৈ আহিম। জয় হিন্দ, বন্দে মাতৰম।